জিকাটো আমি মানে একদম খাটাং প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই। প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয়। দিবই পৰা নাই ভাড়া আৰু সুধি থাকে। ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নেকি ভাড়া। কোনে দিব? মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই। এইটো দি তেল ভৰাই আছো মই। BPF দল হিচাপে হয়তো এবাৰো জিকা নাই। একবাৰ হয় ইণ্ডিপেণ্ডেণ্ট মুনচিম ব্ৰহ্মই জিকিছে, দুবাৰে হ'ল সি। দল হিচাপে এবাৰো জিকা নাছিলে যোৱা 4টা টাৰ্মছত। কিন্তু এইবাৰ আমি BPF দল হিচাপে ধীৰা সমষ্টিত জিকাটো আমি মানে একদম খাটাং চিয়ৰ বুলি আমি ধৰিব পাৰোঁ। যিহেতু ধীৰা সমষ্টি মিটিং কৰা সময়ত ইমানবাৰ মই মিটিং কৰিছোঁ, আগৰ দিনত এনেকুৱা মই পাব্লিক গেডাৰিং পোৱা নাছিলোঁ। আৰু আজি সকলো জাতিয়ে আহিছে ইয়াত। আদিবাসী আছে, অসমীয়া আছে, আৰু মুছলিম আছে, বড়ো আছে, গোৰ্খা আছে, আৰু নাথ যোগী, এনেকুৱা গাৰো, ৰাভা সকলো জাতিয়ে ইয়াত উপস্থিত আছে। তো আমি ইয়াৰ পৰা ধৰিব পাৰিম যে সকলো জাতিয়ে আমাৰ BPFক ভাল পায় আৰু সকলো শ্ৰেণীৰ মানুহে আমাৰ দলত মানে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ। GSP আছিল দুবাৰ, GSP আছিল দুবাৰ। আপুনি ৰাইজক সুধিছে, টৰ্চ লাইটত ভোট দিছিল আগতে, এইবাৰ কি সুধিব লাগিব না? আপোনালোকৰ লগত একত্ৰিত কথাও আছিল। নাই আগৰ দিনৰ কথাটো সোধাটো কি বেয়া? আপোনালোকে আগত টৰ্চ লাইটত দিছিল না? সেইটোৱে সুধিছোঁ মই। এতিয়া কিন্তু টৰ্চ লাইট নহয় বোলে, চব নাঙল। এইটোৱে কনফাৰ্ম কৰি লৈছোঁ মই সুধি পেলাই। কথা এইটোৱে। আত্মসহায়ক গোট চবকে দিব। এই বছৰত 40 কোটিটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে, আৰু 100 কোটিটো আমি 6 মাহৰ ভিতৰত শেষ কৰিব লাগে। 50 কোটি আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে যিটো IBS দিব, সেইটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে। মাৰ্চ মাহত আগতে আমি শেষ কৰিব লাগে এইবিলাক পইচা। সেইকাৰণে বহুত শ্বৰ্ট সময়টো, মুঠতে যিমান পাৰে আমি এইবিলাক এইখিনি পইচা, যিখিনি পইচাটো আমি এই 25-26ত ধৰি লৈছে, তো এইটো আমি সময়মতে যাতে শেষ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰোঁ। মুঠতে আমাৰ চৰকাৰ ছেপ্টেম্বৰ লাষ্টৰ পৰা হ'ব। আচ্ছা ছাৰ, এই অঞ্জলি দৈমাৰী ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, প্ৰত্যাহাৰ হ'ব নেকি? এই অঞ্জলি দৈমাৰীক সুধিলেহে গম পাব মই। আমাৰতো BPF দল, মইতো বেলেগ দলৰ কি ক'ম? ক্ষতি হ'ব নেকি আপোনালোকৰ কিবা? নাই, ক্ষতি নকৰে। আমাৰ কোনো দলে ক্ষতি কৰিব নোৱাৰে, না কংগ্ৰেছ, না BJP, না মুঠতে UPPLটো আজি আপোনালোকে চাওক। UPPLে আজি মানে কেণ্ডিডেট সেইদিনা 18জন ডিক্লেয়াৰ দিছে। প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই। ছেকেণ্ড লিষ্টটো আহিব, ডেট খোৱা নাযায় না, ক'লে বিৰাট হাংগামা হয়। সেইকাৰণে আমি আৰামত দিম। মই এইবিলাক বুজি নাপায়। প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয়। আমি কাম কৰিম। আমাৰতো ফূৰ্তি কৰিব লাগিব, যিহেতু আমি চৰকাৰ গঠন কৰিবই। এইটোতো ফূৰ্তি নকৰিলে কেনেকৈ হ'ব? আগতো কৰিছে, এইবাৰো কৰিব। চাকৰি ঠিক কৰিম, পাৰ্টীয়ে ঠিক কৰিব। ডেপুটি চিফ কোনে হ'ব, পাৰ্টীয়ে ঠিক কৰিব। আপোনালোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, একো কোৱা নাই, কিন্তু নৃত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে এইটো অলপ আগতে সুধিছেতো। আমি যিটো চৰকাৰ বনাব সেইকাৰণে আমি ফূৰ্তি কৰি আছে এতিয়াৰ পৰাই, বাছ। মই কোৱা নাই নেকি 100 কোটি মই কেনেকৈ ইউজ কৰিম, 40 কোটি কেনেকৈ ইউজ কৰিম? মই সুধিছেতো। হয়, ৰাস্তা পাইছে, দলং বনাইছে, ৰাস্তা বনাইছে, আমিও দেখিছোঁ। হয়, ভাল হৈছে। কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে।
এই কাৰণে এইটোকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছোঁ স্যার আপনার উড়াজাহাজত টোটাল কিমান আমাৰ উৰাজাহাজ আমাৰ দিবই পৰা নাই ভাড়া আৰু ভুটি থাকে মঙুল বাবুয়ে কৈছে এইটো মিছা কথা কৈছে তেখেতৰ পইচা আছে এনে মিছা কথা কৈছে ৰাইজক ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নেকি ভাড়া ভৰাব কোনে পইচা দিছে তেল ভৰাব পইচাটো দিছে পাইছে কোনে দিছে স্যার কোনে দিছে মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছোঁ মই লয়া না লমটো কি হেমন্ত সৰ্বানন্দপুৰাও ল'ব মোদীপুৰাও ল'ব ভালেই ল'ম মই স্যার মাটি কিমান বিক্রি কৰি আছে স্যার 4.5 বিঘামান হ'ব 22 কোটি বিৰাট দাম ইউপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে নেকি যাৰ বিনিময়ত আচলতে MLA বিলাকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে পাৰ্টি অভাৱ নাই ইহঁতৰ এতিয়া ইহঁতৰ লিডাৰটো চন্দন আৰু খাম্পা